তামাম মাছি গৰুকেইটা বহুত চোট লাগছি এইটো অলপ সিফালে আনে সৰ মই যদি আহি নাপালো হয় চকৰ পৰা গৰু এনেকৈ থাকিল বাৰু তই এতে থাক পানী খুৱাইছে এইকেইদিন এইটো আকৌ কোন আহে এইটো পোৱালি হেনো লাগে হয়হে নহয়হে ৰহি আগে ওচৰ আহি লওক তাৰপিছত যদি হয় তাৰ খা খবৰটো লওঁ বহুত দিনৰ মূৰত লগ পাইছোঁ সি পৰীক্ষাও দিছিল নহয় এইবাৰ পৰীক্ষা বা ৰিজাল্ট কি কৰিলে আহি তোমাকৈ ধুনীয়া সোণ হ'ব পাৰে কোৱাচোন মৰমবোৰ বাঢ়িছেও তোমালৈ সঁচাকৈ নাৰী নাৰী সি আহিয়ে পোৱা নাই সি আহিব লাগি মই বহি পেলাই এফালে চাহ তাহ খাওঁ নাৰী 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 না নাৰী না মই যাওঁ নেকি দেৰি হৈছে বহুত দিনৰ মূৰত লগ পাইছোঁ আজি যাওঁতে নহয় তুমি অলপ সময় ৰো মোৰ লগত বিয়া কথা পাতো মানে বহুত দিনৰ মূৰত লগ পাইছোঁ লাগিছে কৈছোঁ কওঁ অলপ ফটাফট ক আৰু কথাখিনি কওঁ ইমান আত্মানি কি হয় এই নহয় হেৰা বহুত কথা আছে ক'ত যা বহুত কাম আছে মোৰ যে হেৰি বাকী খবৰ আৰু হেৰা আছোঁ দে এনেকৈ সেইটো এনেই বেয়া নহয় হেৰা বহি ভাল লাগছে পিছে হেৰা গৰু দিবা আহিলি আহিলোঁ এই চকত গৈছিলোঁ অলপ খুৰা এই হেৰি খবৰ এটা পাইছা নাই এটা হেৰা এই আমাৰ গাঁৱৰ যে হৰেণ হৰেণে এইবাৰ অসমৰ ভিতৰত প্ৰথম হ'ল হেৰা কি ক প্ৰথম পাইছে এই তুমিওতো দিয়া নাছিলি নে এই দিছিলোঁৱে দেউতা পৰীক্ষা এতিয়া তোমাৰ ৰিজাল্ট কি হ'ল এই খাই খবৰ নাপাওঁ খবৰ দিবা লাগি মোৰ মোবাইলখন আইগয়িঙো নাই ইনকামিঙো নাই শুনছা পুৰা আউটগয়িং নহয় হেৰা আউটগয়িং এই নহয় হেৰা হয় সেইটোৱে এই আউটগয়িং নহয় হেৰা আউটগয়িং এই যি হয় হ'ব হে ইটা পিছা এই সি ইটা আকৌ পঢ়িব পেলাই কিবা শুনছা নে এই ক'ৰবাত গুৱাহাটীত নে ক'ত পঢ়িব হেৰা কলেজৰ পৰা মাতছি তেওঁ কলেজৰ পৰা মাতছি হেৰা হেৰা কিবা কৰি নকল চকল কৰি পেলাই পাছ কৰিলোঁ হে ইমান নকল কৰিলোঁ কিবা কৰি পেলাই ছেকেণ্ড ডিভিজনহে পালোঁ ফাৰ্ষ্ট ডিভিজনো নাপালোঁ মই শুনছা না হেৰা এতিয়াতো পাছ কৰিলোঁ এতিয়া মই ভাবছোঁ এটা কথা শুনছা না মইতো এতিয়া আকৌ পঢ়িব লাগিব মই এতিয়া সেইকাৰণে মঙলদৈত পঢ়িম বুলি ভাবিছোঁ বেয়া হ'ব নেকি মঙলদৈত পঢ়িলে মঙলদৈত নাংগে হেৰা তোমাৰ এখন ভাল কলেজ এখন দেখাই এই নহয় হেৰা মঙলদৈত ভাল কলেজ কিয় ভাল কলেজ গম পাইছা নাই কিয়নো তাতে বঢ়িয়া বগা সুন্দৰ ছোৱালী আছে বগা জীয়া দেখা পালে সেইটো নহয় বগা জীয়া দেখা পাই যাবা খুজিছা তুমি সেইগিলা লাভ নাই নহয় হেৰা চাব লাগিব বগা জীয়া কথা আছে চাৰিটাই ভাল বলবো ভাল মালানি ভাল বোলাটো ডাঙৰ কথা হেৰা ইতে যে কলি কিবা ভাল কলেজ থকা বুলি পেলাই ক'ত আছে কৈছোঁ তুমি শুনা নাই হেৰা মই শুনা নাই বুদ্ধিনগৰ কলেজখন তুমি শুনা নাই মহিলাপাৰা চকত দি আছে বুদ্ধিনগৰ কলেজ মহিলাপাৰা এতিয়া অলপ মনত পৰছি বাৰু কৈছোন বাৰু কলেজখনত কি বগা জীয়া আছেনে চব পাবি তুমি হেৰা চব পাবি তোমার বগা লাগে না কয়লা লাগে তুমি খালি কি চাই চিন্তি লবি তাত তোমার পছন্দ পাবি হয় নেকি মই আৰু এটা কথা হেৰা কি তুমি এতিয়া নকল পৰীক্ষা এটা পাছ কৰছা ছেকেণ্ড ডিভিজন পাইছা হয়তো তুমি এইবাৰ ফাৰ্ষ্ট ডিভিজন পাই লিডাৰো পাবা হয় নেকি এই পিছে মই হেৰিয়া কৰিম কালি যামে কলেজত কালি আহিবি কালি মানে ময়ো যাম এতিয়া এটা কাম কৰোঁ হেৰা ময়ো যাওঁ দেৰি হৈছে ময়ো যাওঁ তই এতিয়া গৰু লাৰি দিবিয়ে মইতো দিব পৰাই নাই মই যাব লাগিব গৰু আছে যাওঁ হেৰা ময়ো যাওঁ হেৰা হেৰা পিছে যাওঁ নেকি পিছে কি লৈছা মই চাইকেল আনিছোঁ হেৰা চাইকেল লৈছা এইখান পিছে গৰুৰা কি হেৰা এইবিলাক পাওঁ তুমি ইয়াত বনাইছি কি কবি হেৰা আজি দিনত চলি সদায় সন্ধিয়া হৈ আৰু এতিয়া হয় আৰু
এইৰা ভাল লাগছে দেই কিন্তু কোনে বনাইছা কোন আৱিষ্কাৰ কৰিছে এই কাম বিৰাট ভাল কাম আজিকালি আৱিষ্কাৰ আকাম নাই হেৰা হা যেনে এতিয়া তুমি এটা আৱিষ্কাৰ হওক ময়ো এটা আৱিষ্কাৰ হওক আমাৰ সি আৰু 4-5টা লৈ লাগছি আৱিষ্কাৰটো হৈ গৈছে হয় নেকি পিছে এটা কাম আমিও একদিন পাৰি ক'বাত পাৰি আৰু হেৰিত তোমাৰ পৰীক্ষা পাতিটো ষ্টক হৈ আছে নহয় হা এইৰা আহিছা নেকি এই ৰচো এইকেইটাৰে অলপ পইচা পাতিও নাই পিছে একদিন বহিম দে ক'বাত পাৰি হেৰা সৰু মাইনা এটা হলেও পাৰি হেৰা এইৰা হ'ব দেচোন বাৰু কিবা এটা হ'ব আৰু হেৰি কৰোঁ নেকি হেৰা লখিমপুৰৰ পুখুৰীত দিগি যাওঁ সিফালে যাম দে হা শুনিছা এতিয়া আমি যাওঁ নেকি এই পিছে হেৰা হেৰি হয় যা পিছে বাই বাই হেৰাই কথাটো ক'লা পিছে ভাল কথাই ক'লা নেকি বহি লগা কলেজ দুখনৰ কিবা দেখোন নামটো অলপ বেলেগ বেলেগ হেন লাগে বহিনগৰ নামটোতে দেখোন বুঢ়া বুঢ়ীহে পঢ়ে নেকি কি হেৰা আকৌ বৰ হাৰামি নহয় তোক লাগি মোক খেলে দিবাও পাৰে এনেই বুদ্ধি বাদ্ধা কৰি যি হৈছে হওক যামে মই বহিনগৰতে মই যাই পেলাই চাওঁ ৰচোন কি বুঢ়া বুঢ়ীয়ে পঢ়িছে নে ডেকা চেঙেৰাহে পঢ়িছে চাওঁ দে কি হয় হ'ব আৰু ধুনীয়া লাগছে ঠাণ্ডা হৈ অলপ ঠাণ্ডাত থিয় হৈছোঁ ৰ'দ বিৰাট ৰ'দ ৰ'দত ধৰি একদম নৰায়া হৈছে টান হৈছে কলেজখন এইখিনিতে নেকি বাৰু আৰু এই মখা ৰ'দৰ মাজতে মই বুঢ়ীনগৰ কলেজলৈকে আহিলোঁ হেৰাৰ কথা শুনি পেলাই পিছে এতিয়া বুঢ়ীনগৰ কলেজখন যাই আছোঁ আৰু পাওঁ হৈ আছোঁ বহুত নাই গেটৰ ফ্ৰণ্টত পাম কিন্তু ইয়াতে দেখিলোঁ যে একো পানী বখায়া নাই দেখোঁ সি কৈছে বহুত বঢ়িয়া ছোৱালী থকাৰ কথা ছোৱালী দেখোঁ দেখায়া নাই পিছে বুঢ়াহে আছে নে বুঢ়ীহে আছে নে ডেকা ডেকেৰিহে আছে চাওঁ আছোঁ বাৰু ভিতৰৰ ফালে চাগে বুঢ়ীনগৰ কলেজখন আৰু বুঢ়ীনগৰ কলেজখনৰ ভিতৰৰ ফালে যাওঁ সকলো বস্তুবিলাক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম সকলোৱে চাবৰ কাৰণে অপেক্ষা কৰি আছে তো সকলোকে দেখাই আছোঁ বাৰু আৰু ভিতৰৰ ফালে আহোঁ ভিতৰৰ ফালে আহি সকলোবিলাক দেখুৱাই আছোঁ শ্ৰেণী কোঠাবিলাক ক'ত কি কৰে ক'ত কি নকৰে ক'ত পঢ়ায় ক'ত নপঢ়ায় বাৰু আহাচোন বুঢ়ীনগৰ কলেজৰ আহি তাৰপিছত ইয়াতে ৰুম চালোঁ আৰু ৰুম বৰ্তমান খালী হৈ আছে কাৰণ ষ্টুডেণ্ট আহি আছে এডমিশ্যন লৈ আছে তাৰ কাৰণে আৰু বহুত ভাল লাগিছে এইটো ফাৰ্ষ্ট ছেমৰ ৰুম হয় মই ভাবিছিলোঁ এনেই এটা কথা বুঢ়ীনগৰৰ নামটো শুনি পেলাই কাৰণ ইয়াৰে নামটো বুঢ়ীনগৰত থৈ দিছে ইয়াতে বুঢ়া বুঢ়ীয়ে পঢ়ে বুলি ভাবিছিলোঁ পিছে নহয় আহি পেলাই বহুত দেখিলোঁ ডেকা চেঙেৰাৰে ভৰ্তি হৈছে এইটো পৰীক্ষা হল বুলি কয় আৰু ইয়াতে পৰীক্ষাবিলাক হয় সকলোবিলাকে ইয়াতে বহি পৰীক্ষা দিব লাগে তাৰপিছত এইটো ডেস্ক বেঞ্চবিলাক থৈ দিছে সকলোবিলাক লাইন কৰি কিনে পৰীক্ষা হৈ আছে চাগে নিশ্চয় আৰু আমি আৰু বাকীবিলাক চাব চেষ্টা কৰি যাওঁ বাৰু অলপমান এডমিশ্যন ল'লোঁ আৰু এতিয়া ঘৰলৈকে যাব ওলাইছোঁ কাৰণ এডমিশ্যন লৈ উঠি ভালো লাগিল আৰু এতিয়া যাম মই ঘৰত যাই কিনে নেক্সট মোৰ ভিডিঅ' আৰু এটি দিবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টি চাব আপোনালোকে আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব তাৰ কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ বাই বাই